এভৰিৱান, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে মই আপোনাক ক'ব খোজোঁ যে আপুনি মোৰ চেনেলটো প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। যেতিয়া মই নতুন ভিডিঅ' দিম তেতিয়ালৈ আপোনালোকে যাতে আহি যায়। ঠিক আছে, তো বেছি টাইম ৱেষ্ট নকৰাকৈ মই মোৰ ৰেচিপিটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি মই বনাম তিলেৰে মাংস। ঠিক আছে, এতিয়া আমি ইয়াতে লৈছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি ল'ব, আলু লৈছোঁ 2টা, মাংস আধা কেজি, এই তিল মই বটি লৈছোঁ, আপোনালোকে নিজে বটি ল'ব আগতে। আদা নহৰু পেষ্ট, নিমখ হালধি আৰু ধনিয়া গুড়া, এই 4টামান মই নৰসিংহ পাত লৈছোঁ আৰু জলকীয়া। বেছি মছলা ইউজ কৰা নাই, কাৰণ বেছি মছলা ইউজ কৰিলে তিলৰ মানে আমাৰ যোনটো টেষ্ট, যোনটো গোন্ধ আহে এইটো মানে নাইকিয়া হৈ যায়। ঠিক আছে, এতিয়া আমি মাংসখিনিত নিমখ আৰু হালধি দি কেনে আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিম। অকল নিমখ আৰু হালধি দিছোঁ, বিশেষ একো দিয়া নাই। বাছ এনেকৈ অকণমান আধা ঘণ্টা মেৰিনেট কৰি থ'লে হ'ল। এতিয়া আমি কেৰাহীত তেলটো দি দিছোঁ। তেলত আমি প্ৰথম পাঁচফোৰণ অকণমান দিম। এতিয়া আমি নৰসিংহ পাতকেইটা দি দিম। পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰং হ'ব লাগিব। এতিয়া আদা নহৰু পেষ্টখিনি একেলগে দি দিম। মছলাখিনি ভালকৈ ভাজি যোৱাৰ আদা নহৰু টেষ্টটো বেছিকৈ নাহে, সেইকাৰণে ভাজি ল'ব লাগিব ভালকৈ। আমি আদা নহৰু আৰু ধনিয়া গুড়িখিনি দি দিছোঁ। হালধি নিমখ আৰু ধনিয়া গুড়িখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজিব লাগিব ভালকৈ। এতিয়া আলুখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজিব লাগিব। এই 2 মিনিট আলুখিনি ফ্ৰাই কৰাৰ পিছত আমি মেৰিনেট কৰা মাংসখিনি দি দিছোঁ। এতিয়া আমি নিমখ হালধি আগতেই দিয়া হৈছে। এতিয়া হালধিৰ বেছি প্ৰয়োজন নাথাকে, কাৰণ তিলটো যেতিয়া দি দিয়া পৰিব ন, তেতিয়া মাংসখিনি একেবাৰে ক'লা যেন হৈ যাব। সেইকাৰণে এনেকৈ আমি এইখিনি মাংসখিনি 10-15 মিনিটমান ভালকৈ ফ্ৰাই কৰিব লাগিব। ঠিক আছে, জ্বলাকেইটাও দি দিব। আপোনাক যদি জ্বলা বেছিকৈ লাগে তেতিয়া আপুনি বেছি পৰিমাণৰ জলকীয়া দিব পাৰে। এনেকৈ মাজে মাজে লাৰি থাকিব লাগিব, খাই থাকিব। ঠিক আছে, এতিয়া দেখিছে মাংসখিনি একেবাৰে পানী ওলোৱা আৰম্ভ হৈ গৈছে। এইবিলাক তেল ওলাইছে, তেলবিলাক এৰি দিছে অকণমান হেৰি কৰি। আৰু আমি অকণমান 5 মিনিটমান ফ্ৰাই আকৌ কৰিম। এতিয়া মাংসখিনি 10 মিনিট ফ্ৰাই কৰাৰ পিছত এতিয়া আমি ইয়াতে তেলখিনি দি দিছোঁ। মনত ৰাখিব,
এতিয়া ভালকৈ মিহলাই দিব চব গোটেইখিনি তিলখিনি আগতে মাংসবিলাকত ভালকৈ লাগি যাব লাগিব ভালকৈ মিহলাই দিব বস্তুখিনি এতিয়া এনেকৈ 5 মিনিট আকৌ ফ্ৰাই কৰিম আমি মাংসখিনি এতিয়া দেখিছে মাংসখিনি ভালকৈ একেবাৰে মছলাখিনি একেবাৰে চব চাৰিওফালে লাগি গৈছে আপুনি এনেকৈও চাৰ্ভ কৰিব পাৰে ড্ৰাই কৰি খায়ো ভাল লাগে কিন্তু মই আজি অকণমান গ্ৰেভি টাইপ বনাম সেইকাৰণে মই পানী দিছোঁ অকণমান কৰি পানী দি দিব আপোনালোকক যিমান পানী লাগে সেই হিচাপত দি দিব পানী দি কেনে উতলিবলৈ দিছোঁ মন কৰিছে আমি বেছি মছলা জাতীয় একো বস্তু ইমান ইউজ কৰা নাই অকল আদা নহৰু আৰু আমাৰ ধনিয়া গুড়িহে ইউজ কৰিছোঁ কাৰণ বেছি মছলা দিলে তিলৰ চেণ্টটো মানে নোহোৱা হৈ যায় কাৰণে বেছি মছলা নিদিয়াটোৱেই ভাল আপোনালোকে দিব পাৰে কাশ্মীৰী মছলা চিকেন মছলা এইবোৰ দিব পাৰে বা টেষ্টটো নাইকিয়া হৈ যায় তিলৰ তো এনেকৈ আমি অকণমান আকৌ উতলিবলৈ দিম কমচে কম 5 মিনিটটো উতলিবলৈ দিম আমি মাংস 5 মিনিট এনেকৈ ৰাখি এতিয়া আপোনাৰ মাংসখিনি হৈ গ'ল আপুনি আৰু যদি কম পানী লাগে আপুনি আকৌ কম কৰিব পাৰে মই হিচাপত এইখিনিয়ে লাগিছিল সেইকাৰণে ঠিক আছে বন্ধ কৰি দিছোঁ বাৰু এয়া আপোনাৰ মাংস ৰেডি এতিয়া এনেকৈ আপুনি অকণমান গাৰ্নিচিং কৰি দিলে খায়ো ভাল লাগিব দেখাতো ভাল লাগিব ঠিক আছে